ৰাজ্যবাসী লগতে বিটিআৰবাসীলৈ মই আন্তৰিক শুভেচ্ছা অভিনন্দন জনাইছোঁ সকলোৰে সুস্বাস্থ্য কামনা কৰিছোঁ আমি আজি মানে পদযাত্ৰা প্ৰগ্ৰাম আমাৰ চলি আছে হাজাৰ হাজাৰ ৰাইজে ওলাই আহিছে আমাক সহযোগ কৰিছে সকলো ৰাইজে পৰিৱৰ্তন বিচাৰিছে যিহেতুকে যোৱা 15 বছৰ BPFৰ কাৰ্যকালত যি ধৰণৰ দুৰ্নীতি হৈছে যি ধৰণৰ উন্নয়ন হ'ব লাগিছিল সেই ধৰণৰ উন্নয়ন হোৱা নাই এইবাৰ সকলোৱে আশাবাদী যে UPPলে চৰকাৰ বনাই আহি থকা দিনত চৰকাৰ বনাই মানে স্বচ্ছ সমাজ গঢ় দিবলৈ সক্ষম হ'ব বুলি ৰাইজে মনস্থ কৰিছে আজি বেৰগাঁও জিলা UPPলৰ নিৰ্দেশ অনুযায়ী আৰু কেন্দ্ৰীয় কমিটিৰ নিৰ্দেশক সন্মান জনাই পেলাই এই বেৰগাঁও জিলাৰ এই 33 নং ননাই চেৰফাং সমষ্টিত আজি পদযাত্ৰা আৰম্ভ হৈছে আজি চতুৰ্থ দিন এই চতুৰ্থ দিনত আজি ভটিয়াচাং প্ৰাইমাৰী আৰু গৰিয়াজাৰ প্ৰাইমাৰী অৰঙাজলি প্ৰাইমাৰী আৰু বামুণজলি প্ৰাইমাৰীলৈ আমি পদযাত্ৰা কৰিম এই পদযাত্ৰাটোতে শান্তি ঐক্য উন্নয়নৰ কথাটো আমি পাতিছোঁ আৰু যোৱা 15টা বছৰত দুৰ্নীতি ভ্ৰষ্টাচাৰী চৰকাৰৰ উৎখাত কৰি পেলাই ৰাজনৈতিক পৰিৱৰ্তন কৰি পেলাই UPPলৰ যে শাসনৰ অধিষ্ঠিত কৰিবৰ কাৰণে আমি UPPL হিচাপে কাম কৰিছোঁ আজি 33 নং ননাই চেৰফাঙত সন্মানীয় প্ৰাৰ্থী কৃষ্ণগিৰিৰ সমৰ্থনত আৰু তেখেতৰ নেতৃত্বত আজি পদযাত্ৰা আৰম্ভ হৈছে আৰু এই পদযাত্ৰাৰ যোগেদি ৰাইজৰ সমস্যাবিলাক আমি কথা পাতিব বিচাৰিছোঁ আৰু ৰাইজে তেওঁলোকে গাঁৱে ভূঞে তেওঁলোকে পদযাত্ৰা আৰম্ভ কৰিবৰ কাৰণে 33 নং সমষ্টিত সন্মানীয় প্ৰাৰ্থী কৃষ্ণগিৰি ডাঙৰীয়াক আহ্বান জনাইছে দলীয় নেতাবিলাকক আহ্বান জনাইছে তাৰ কাৰণে সকলো ৰাইজৰ লগত ওচৰত গৈ পেলাই আমি কথা পাতি পেলাই তেওঁলোকৰ সমস্যাবিলাক বুজিবলৈ যত্ন কৰিছোঁ এই ৰাজনৈতিক ৰণকৌশল কৰি থকা সময়ত বৰ্মাত যি আঞ্চলিক অফিচটো তেওঁলোকে দুষ্কৃতিকাৰীয়ে যিটো উদ্ভান্দিলি কৰিলে তেওঁলোকক আইনীভাৱে তেওঁলোকক শাস্তি প্ৰদান কৰিবলৈ দাবী উত্থাপন কৰিছোঁ আমি শান্তি ঐক্য শান্তিপূৰ্ণভাৱে BTR ইলেকশ্যনটো সমাপন কৰিব বিচাৰিছোঁ এচাম মানুহে মানে অশান্তি কৰি পেলাই ইয়াত মানে ৰাজনৈতিকভাৱে মানে পৰিৱেশটো বেয়া কৰিব বিচাৰিছে তাৰ কাৰণে আমি বেৰগাঁও জিলা UPPL হিচাপে গৰিহণা দিছোঁ।